গুড মৰ্নিং গাইজ, বহুত দিন ভিডিঅ' বনাব পৰা নাই কৰ্মৰ ব্যস্তত। আজি বহুত দিনৰ অন্তত আমি পিকনিক গৈ আছো আমাৰ DLED গ্ৰুপ। এইপিনে চাওক পুৰণা হামেক ৰুৰেল কলেজৰ ওচৰত বাছ কেইখন ৰখি আছে আল্ট্ৰা। আমাক কৈছিলে কেৰেলা বাছত লৈ যাব, কিন্তু কেৰেলা বাছ যোৱা নাই। এইপিনে এতিয়া ৰাতিপুৱা পৰঠা খাই ললো, এতিয়া গৈ আছো। মানে তাতে খাওঁতে দেৰি হ'ব পাৰে, ৰখি আছে। এইপিনে 7খন আল্ট্ৰা গৈ আছে আৰু আমি পিকনিক গৈ আছো পানীমূৰ। আপোনালোকে চাই থাকক, জাৰ্ণিটো দেখুৱাই আছো তালৈ যোৱাৰ। গাইজ ফাইনেলি আহি পালো পানীমূৰ কোকা চাইডত আছো। এইপিনে চাওক তলপিনে খুব ধুনীয়া ব্লু পানী, এতিয়া চাবলৈ গৈ আছো। আৰু তাতে নাৱত উঠি ফুৰিব পাৰে, সেইখিনি বস্তু আপোনালোকে দেখুৱাই আছো, চাই থাকক। গাইজ চাওক কি সৌন্দৰ্যৰে ভৰপূৰ ঠাইডোখৰ। সেইখিনি চাওক ৱাটাৰফলটো এইখিনিতে আছে, এতিয়া সেইখিনিতে চাব গৈ আছো। বহুত মানুহ আছে চাওক। গাইজ এতিয়া আমি ব'টিং কৰিব যাম। এইপিনে 50 টকা ভাড়া মানে ব'ট চাফাৰী 50 টকাকৈ লৈ আছে। 50 টকাকৈ ল'লোঁ, লৈ এতিয়া আমাৰ গ্ৰুপ ৰেডি হ'ল ইয়াত। এইপিনে আমাৰ বাইদেউ এজনী আছে DLEDৰ ছেকেণ্ড চেম। ভাল লাগিছে নেকি? বহুত ভাল লাগিছে। আৰু মানে এইখিনি জেগা আমি উপভোগ কৰিছো, বহুত ভাল লাগিছে। চোৱা চাওক, খুব ধুনীয়া প্লেচ হয়, অসমৰ একমাত্ৰ ধুনীয়া প্লেচ এইখনে হয় পানীমূৰ। এইটো চাইড পানীমূৰ, সেইটো চাইড কোকা, আৰু এইখন হৈছে কপিলী নদী। এতিয়া আমি ব'ট চাফাৰী কৰিব গৈ আছো। এইপিনে আমাৰ চব ৰেডি হৈ গ'ল যাবৰ কাৰণে। এইপিনে চব ব'ট চাফাৰী, এইপিনে 50 টকাকৈ লৈ আছে এইখিনিৰ পৰা অকণমান ফুৰাব। এইপিনে অকণমান এই ৱাটাৰফলটোৰ ওচৰলৈ লৈ গৈ অকণমান ফুৰাই লৈ আহিব, 50 টকাকৈ লৈ আছে। এতিয়া আমাৰ নাৱত 8জন আহিব, এজন এজনকৈ আহি আছে। আমাৰ নাওখন ষ্টাৰ্ট হ'ল। ধুনীয়া ব্লু পানী চাওক, পানীখিনি পুৰা নীলা পানী হৈ আছে চাওক। আৰু এইপিনে চাওক পানী কি ডাঙৰ ডাঙৰকৈ এইপিনে পানী বৈ আহি আছে চাওক। আমি এইখিনিৰ পৰা আহিলোঁ, তাতে বহুত দ আছে, সেইটো কাৰণে বেছি টাইম ৰখোৱা নাই তাতে। এইপিনে চাওক এটাৰ পাছত আন এটা নাও আহি আছে। আৰু এইপিনে আমাৰ যুগলপুৰ প্ৰথমত আছিলে, তেওঁ আগত আছে, মই ছেকেণ্ডত। গাইজ চাওক একদম পানীৰ মাজত আছো, পানীৰ মাজত খুব ধুনীয়া পানী চাওক। আমাৰ লগৰবোৰ পানীৰ লগতে ধুনীয়া ধুনীয়া ছোৱালী হয় না। আমাৰ ফ্ৰেণ্ডছবোৰ আহিছে, ফ্ৰেণ্ডছ অনুপমা। ভাল লাগিছে ন আহি? কোৱাচোন। আৰু এইপিনে পবিত্ৰ ব্ৰ, থেংক ইউ। ভাল লাগিছে ন? ফটো চটো উঠিছা ন? এইপিনে ক'ত গৈছিলা? এইপিনে কিবা এটা মন্দিৰ আছে,
ব'ট চাফাৰিং কৰিছা নাই 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 এই ভয় খোৱা নেকি মই কৰিছোগে অঁ এইও কৰিছে ভাল লাগিছে ন ধুনীয়া পানীখিনি বহুত চাফা পানীখিনি বহুত চাফা হয় হয় ঠিক আছে দিয়া বাই বাই